নমস্কাৰ 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 এইটো বেক কেমেৰা কেনেকৈ কৰিলে বেক কেমেৰা কেনেকৈ কৰিলে এই এটা লেকচাৰৰ তলত আমি কৰোণা হস্পিটেলত বাগেৰি আছোঁ মোৰ চেনেলটো ডিছক্ৰিপশ্যনত থাকিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো লগাই দিব বেল আইকনটো মাৰিব এইফালে আছে বিশ্বজিৎ মালিক এফালে আছে এইটো তাৰ ইউটিউব চেনেল এটা আছে তাৰ বিশ্বজিৎ মালিক @gmail.com আৰু তাৰপিছত এইটো হ'ল লংজেং কম্পাৰ ইয়াৰ ইউটিউব চেনেলত গেলি ইয়াৰ তাত ব্লগ ভিডিঅ' বহুত পাবি ইয়াৰ বহুত কপিৰাইট মাৰে ইয়াৰ ভিডিঅ'কেইটা কিন্তু কাৰ্বি মানুহ নহ'লে বুজি নাপাবি কথাবিলাক ইয়াৰ ব্লগ আছে আৰু ইয়াৰ এটা গুকু আছে ইয়াত দাড়ি এডাল দুডাল আছে এই এডাল আছে তুই কেইডালমান বাকছি আৰু আমাৰ নিচিনা দাড়ি লাগে কেমেৰাটো কৰে এইফালে আছে এই এডাল লেকচাৰৰ তলত বেছি নাই এইখিনি আছে ঘনকৈ পাতলাকৈ আছে হাতলৈকে আছে অলপ এইটো হ'ল অৰূপজ্যোতি দাস ইয়াৰ ইউটিউব চেনেল নাই এই আমাৰ ভিডিঅ'বিলাক এডিট কৰে আৰু আমি সবেই ইউটিউব বনাওঁ আৰু আমাৰ এটা ছাবস্ক্ৰাইবাৰ আছে এইটো ছাবস্ক্ৰাইবাৰ আমাৰ আমাৰ বহুত মানে আমি এতিয়া বৰ্তমান ক'ভিড হস্পিটেলত আছোঁ এটা পেচেণ্ট আছিল এইটো এখন বিচনাত পেচেণ্ট আছিল এতিয়া বহুতকেইটা বহি আছে আমি তিনিদিনৰ পিছত আৰু লগ পাম যদি কিবা হয় আৰু ক'ভিড চভিড হয় আৰু এইফালে আমাৰ এডভাৰটাইজাৰ আমাৰ ভিডিঅ'ত আমাৰ ভিডিঅ'ত লগাই নমস্কাৰ 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 এইটো ভাস্কৰ কলিতা এইটো ফুড ব্লগিং কৰে আমাৰ ফুড ব্লগাৰ আমাৰ Food blogger. ফুড ব্লগাৰ আমাৰ চেনেল ডিপাৰ্টমেণ্ট বেলেগ বেলেগ আছে বেলেগ বেলেগ আমাৰ চেনেল বহুত ডিপাৰ্টমেণ্ট আছে এইটো হ'ল লিগেল ডিপাৰ্টমেণ্ট বেলেগ লেংগুৱেজত পাবি লিগেল ডিপাৰ্টমেণ্ট দিছোঁ কাৰণ ইয়াৰ ভিডিঅ' ব্লগ লাগি থাকে ই গম পাই ব্লগ কেনেকৈ খোলে আৰু এফালে এইটো আমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ে যায় এক ৰাতি ভিডিঅ'তে আমাৰ এটাই ছাবস্ক্ৰাইবাৰ এতিয়া আছে কিন্তু একাউণ্ট 1000টামান আছে সেইকাৰণে আমাৰ এটা হ'লেও কথা নাই আমাৰ চলি যায় ঠিক আছে দে বাই বাই নেক্সট ভিডিঅ' চাবলৈ আশাৰে কেনেকৈ আজি ভিডিঅ'টো সমাপ্ত কৰিম এইটো নেক্সট ভিডিঅ'টো আশাৰে মানে সমাপ্ত কৰিম নমস্কাৰ দেই নেক্সট ভিডিঅ' চাবৰ কাৰণে কৈছে ঠিক আছে মই ইহঁতৰ ইউটিউবৰ চেনেল লিংক দিলে মই একেবাৰে চেনেলত দি দিম ভিডিঅ' চাই চাই মুখখন ডিঙিত বিষাই গৈছে এইটো বেক কেমেৰা কেনেকৈ ওলায় বেক কেমেৰা কেনেকৈ ওলায় বেক কেমেৰা কেনেকৈ ওলায় কেমেৰা এইটো ষ্টপ কৰিব লাগিব নহয়। বেলেগ কি কৰিব লাগিব ডাইৰেক্ট নহয় নহয়